মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব। নমস্কাৰ। মই আজি বিশেষ এটা বিষয় লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। বিষয়টো হ'ল যাদু। আৰু ব্যস্ততাৰ মাজতে ইমান ধৰি লওক আজিকালি হোমৱৰ্ক এটা ষ্টুডেণ্টৰ আজিকালি স্কুলৰ ষ্টুডেণ্ট এটা হোমৱৰ্ক কিমান থাকে, তাৰোপৰি কিছুমানৰ ঘৰত বহুত কাম থাকে। ঠিক তেনেকুৱা ব্যস্ততাৰ মাজত পাৰ কৰি অহা তেনেকুৱা ষ্টুডেণ্ট এজনৰ মই পৰিচয় দিব বিচাৰিছোঁ। আৰু পৰিচয়ৰ লগতে তেখেতৰ বুলি ক'লাই গ'ল বহুত সৰু হয়, কিন্তু মই যিখিনি নাজানো আজিকালিৰ যুগত, কিন্তু তেওঁ বহুত আগবাঢ়ি অহা। ঠিক আছে, আপোনালোকে ভাবি আছে চাগে কি তেনেকুৱা বা কি তেনেকুৱা বস্তু হৈছে। ঠিক আছে, এয়া দেৱাশিষ হয়। নমস্কাৰ, মোৰ নাম দেৱাশিষ দত্ত আৰু আজি দাদা চেনেলত ওলাবলৈ পাই বহুত সুখী হৈছোঁ। দাদাই মোৰ ইণ্টাৰভিউ এটা ল'ম বুলি ভাবিলে, কিবা সুধিব, আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু যদি ভাল লাগে লাইক কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই দাদা ছাবস্ক্ৰাইব কৰি ঘণ্টাটো বজাই দিবলৈ একদম নাপাৰিব। ঘণ্টাটো বহুত ইম্পৰ্টেণ্ট হয়, আমি ভিডিঅ'বিলাক বহুত কষ্ট কৰি বনোৱা হয়, তেতিয়া আপোনালোকে পটককৈ পাই যাব ভিডিঅ'বিলাক। আৰু ভিডিঅ'বিলাক অলপ শ্বেয়াৰ কৰিব। ঠিক আছে, তুমি বৰ্তমান পঢ়ি আছানে? হয়, মই পঢ়ি আছোঁ। এইবাৰ মই ক্লাছ 8ত পঢ়ি আছোঁ। আৰু পঢ়ি থকাৰ লগতে তুমি কি কৰি ভাল পোৱা? পঢ়াৰ লগতে মই ইউটিউব কৰোঁ। মোৰ এটা চেনেল আছে ইউটিউবত, দেৱাশিষ ভিডিঅ' বুলি। ডেছক্ৰিপশ্যনত দাদাই লিংকটো দি দিব, আপোনালোকে চাব। আৰু মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত। আজি মই গুৱাহাটীত আহিছোঁ, এজন ইউটিউবাৰৰ ঘৰতে আহিছোঁ, প্ৰণৱ বৈশ্য। আৰু দাদাও আহিছে তেওঁৰ ঘৰলৈ, একেলগে লগ হ'লোঁ আজি, ভাল লাগিছে। আৰু মই পঢ়াৰ মাজেৰে মেজিক কৰোঁ, ইউটিউব কৰোঁ, আৰু মই এজন মেজিচিয়ান বুলিয়ে ক'ব পাৰি। মেজিক কৰোঁ আৰু মোৰ মেজিকছৰ ভিডিঅ' আছে ইউটিউবত, আপোনালোকে চাব পাৰিব। আৰু ঠিক আছে, গম পালোঁ তুমি পঢ়াৰ লগতে ঘৰৰ কাম কৰাৰ লগতে আৰু লগতে তুমি মিউজিচিয়ানো হয়, তুমি মেজিচিয়ান হয়। তুমি এটা দেখুৱাবা নেকি যাদু? নিশ্চয় দেখুৱাই দিয়াচোন এটা। মোৰ তাত এটা আঙুঠি আছে, আপোনালোকে দেখা পাইছে, চুই চাব আপোনাৰ চিম্পুল আঙুঠি, কিবা আছে নেকি আকৌ ভগা নাই? আপোনালোকৰ আগত দেখাই দিছোঁ, একো নাই। এইটো ষ্টিলেৰে নে কি ৰিং আৰু আঙুঠি আৰু। ঠিক আছে, দেখিছোঁ। চাই লওঁ ভালকৈ, নাই একো নাই। চিম্পুল আঙুঠি আছে, মই আঙুঠিটো লৈ লৈছোঁ, আপোনালোকে দেখা পাইছে, কেমেৰা দেখা পাইছে। এই আঙুঠিটো যদি তুমি খোলা, কেনেকৈ খুলিব? এনেকৈ ওলাই দিম, এনেকৈ ওলাবা, ওলাই দিম। হয়, আপোনালোকেও তেনেকৈ উলিয়াব। কিন্তু মই যিহেতু মেজিচিয়ান, আমাৰ অলপ কাইদাবিলাক বেলেগ হয়। যদি এই আঙুঠিটো মই খোলোঁ, মেজিচিয়ানে যদি আমি খোলোঁ, আপোনালোকে আঙুঠিটো দেখা পাইছে, আমি যদি এই আঙুঠিটো খোলোঁ, ভালকৈ চাবা। এই আঙুঠিটো কেমেৰাত ভালকৈ ওলোৱা নাই, মই ভালকৈ দেখাই দিছোঁ। এই আঙুঠিটো যদি মই খোলোঁ, 1, ভালকৈ চাবা, 1, 2 and 3, মোৰ এইফালে ওলাই চাবা, 1, 2 and 3, ভালকৈ চাবা, 1, 2 and 3। দেখিছে আপোনালোকে? এই আঙুঠিটো চাব, 1, 2 and 3, মোৰ তেনেকুৱাকৈ দেখুৱাই দিয়ে, তেওঁলোকে ভাবিব কিবা 1, 2 and 3। দেখিছে আপোনালোকে? 1, 2 and 3, মই ওচৰৰ পৰা দেখাই দিছোঁ, 1, 2 and 3 এইটো। আৰু এইটো মেজিক দেখালোঁ। আৰু আগলৈ আপোনালোকক নেক্সট আৰু ভিডিঅ', ইয়াৰে পিছত ভিডিঅ' আপোনালোকক আৰু পঠাই থাকিম আমাৰ দেৱাশিষৰ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰত থকা বেল আইকনটো দবাই দিব।